हेलो दोस्तों वेलकम टू माय चैनल जयंत भाई এতিয়া মানে মই গগনা কেনেকৈ বনাই আপোনালোকক দেখাবলৈ গৈ আছো খুব সহজ উপায়ত মানে ধুনিয়াকৈ আপোনালোকে গগনা ঘৰতে বনাই নিজৰ ছোৱালীজনীক বিহু নাচিবৰ কাৰণে দিব পাৰে এতিয়া আগত আহি আছে না সিজন এতিয়া ঘৰতে কেনেকৈ বনাই বলক খুব সহজ উপায়ত মানে আপোনালোকক মই বনাবলৈ কেনেকৈ মানে পাৰি মই কম আৰু বনাই নিজে দেখাম আৰু বলক ভিডিওটো আৰম্ভ কৰোঁ ফাইনালি মই আহি পাই গলো বলক এতিয়া ভিতৰত দেখামগে ভিতৰত গৈ আছো এতিয়া বলক একদম পাই গলো এই জায়গা বলক কে সব গগনা কিমান গগনা আছে বহুত গগনা আছে এটা মানে 100 ওপৰত আছে মানে আৰু সাইডত কাকু আছে ইমান ধুনিয়াকে বাৰ্নিশ মাৰা আছে বাৰু একদম ফিনিশিং আৰু ডাইৰেক্ট বজাব পাৰি আৰু বলক চাও অলপ মানে এটা অৰ্ডাৰ আছে মানে বেছি বনিব মানে দাদা নগাঁৱত বেছি বনিব নগাঁৱত অৰ্ডাৰ আছে মানে বলক আৰু আছে বাহিৰতো অলপ চাম এতিয়া গগনা বনাংগে বলক এতিয়া গগনা বনাম কেনেকৈ বনাম দেখাম চাব আপোনালোকে মই ষ্টাৰ্ট কৰোঁ আৰু বনাবলৈ এডাল বনাম মই চিন দি ল'ম এডাল চিন দি ল'ম এডাল চিন দি থোৱা আছে এইখনৰ পৰা মই চিন দি কেনে প্ৰথমতে কাটি ল'ম চিনটো দি ল'ম ফাৰ্ষ্টতে চাই থাকক এনেকুৱা গছত থৈ কেনে এনেকৈ চিন দি ল'ব লাগে সমানকৈ পূৰা অকণ ডিছমিছ হ'লে বেয়া হ'ব আৰু দি ল'লে ভালকৈ চিন দিয়া আছে ন চিনটো দি লৈ এইটো এনেকৈ তাৰপৰা কাটি ল'ব লাগিব অলপ মানে পূৰা চিধাকৈ কাটি লৈ পেলাই এইটো অকণ চিন দিলেই হৈ যাব বাকী এইটো পিনে মানে ওপৰ চাইডেও কাটিব লাগিব তল চাইডেও কাটিব লাগিব তেতিয়াহে মানে জিভাটো লগাবৰ কাৰণে এইটো চাইডে দুইটা চাইডে কাটিব লাগিব এইখন একদম মাটি ফেলে কাটি কেনে ফালি ল'ব লাগিব সমানে দুইটা চাইডে ফালিব লাগিব একদম মানে মিছ হ'ব নালাগে মিছ হ'লে হ'লে বেয়া দেখিলে এতিয়া দুইটা চাইডে মানে বটালতে মাৰি কেনে ফালি ল'লোঁ ফালি লৈ পেলাই এতিয়া হৈ গ'ল এডাল হৈ গৈছে ফালি পেলাই এতিয়া এডাল এইপিনে ধাৰ কৰি লৈছোঁ মানে এতিয়া সুবিধা হয় মাজৰ এডাল কাটিবৰ কাৰণে এডাল এডাল যিটো চিন আছিলে তাৰপৰা ইয়ালৈকে সহাই ল'ম এতিয়া এডাল মাজত ভাঙি দিব ভাঙি দি এটা চিজ পেপাৰ মাৰিব লাগিব এইটো তল চাইডটো সমান কৰিব লাগিব চাইডতো মাৰিব লাগিব প্ৰথমতে তল চাইডটো মাৰি লৈছোঁ বাৰু মিহি কৰি গোল কৰি চিজ পেপাৰটো এতিয়া অলপ চাইডত মাৰি দিম এডালটো সমান কৰি ল'ব লাগিব সমান কৰি ল'লেহে মালটো বহিব ন জেগাত নবহিলেতো নবজিব ন দিব লাগিব অলপ খহাই দিব লাগে দুইটা চাইডে সমানকৈ খহাব লাগিব আকৌ নহ'লে অলপ বেয়া হৈ যাব মানে একচহীয়া হৈ গ'লে বেয়া দেখি যায় সেইটো কাৰণে দুইটা চাইডে সমানে খহাব লাগিব খহাই পেলাই মানে ধুনীয়াকৈ সমান কৰি দিব লাগিব মানে আঠ থাকিব নালাগে আৰু নহ'বা আকৌ বজাওঁতে নাচনি কিবা কাটি যাব না দুই চাইড সমান হৈছে এতিয়া সমান কৰি এইডাল এতিয়া কাটিব লাগিব মানে ধৰক ইমানখিনিমান কাটিলে হৈ যাব ইমানখিনিমান অকণমান ইমানখিনিমান কাটিলে হৈ যাব কাটিলে এইটো অকণ পাতল কৰিব লাগিব তেতিয়াহে বস্তুটো অলপ ভাইব্ৰেশ্যন হ'ব লাগে বস্তুটো হৈ গৈছে এতিয়া ইয়াত তেনেকৈ লগাব লাগিব সমান কৰি পেলাই এইটো চাইড সমান হ'ব লাগিব চব চাইড সমান হ'ব সমান কৰি এইটো চাই লওক আঠাটো এতিয়া আঠা দি দিব দিলে ভাল হ'ব এইটো একবাৰ লগাই দিলে মানে চিন্তা নাই লাগি যাব ভালকৈ ইয়াত অকণমান দি ল'ব ফাৰ্ষ্টতে অলপ চাব আকৌ হাতত লাগি গ'লে হাতটো জইন হৈ যাব একেবাৰে
একেবাৰে মানে আঙুলি গন্ধি যাব আৰু লাগি গ'লে সমস্যা হ'ব। অকণমান শুকালে ভাল হ'ব। এতিয়া এইডাল সমানত এনেকৈ কাটিব লাগিব। এডাল কাটি লৈছোঁ। কাটি লৈ এতিয়া মানে ছাইডটোও খুৱাব লাগিব। ছাইডটো এনেকৈ দুইটা ছাইডে ধুনীয়াকৈ কাটি সহায় ল'ব লাগিব। একদম মজা আছে যাতে আঙুলিটো ধুনীয়াকৈ বহে আৰু তেনেকৈ। এডাল সমানত খহাব আকৌ দেই। এতিয়া এইটো ছাইডে অলপ খাব লাগিব, উল্টা ছাইডে। তেতিয়াহে বস্তুটো এইটো সমান হ'ব লাগে মানে দেই। এইডাল এতিয়া এই ঘাটটো আছে যে এই ঘাটটোৰ জোখত এইডাল সমানত পিন এটা দি লৈছোঁ। তাৰপিছত এইডাল ইয়াত আকৌ থৈ লৈছোঁ। থৈ কাটিব লাগিব। অলপমান কাটিব আকৌ, নহ'বা টুকুৰা হৈ গ'লে গ'ল আৰু গগনা আপোনালোকৰ বজোৱাটো। নাখালে ৰাখিবলৈ নাপাব আৰু ফাটি গ'ল, কাটি কাট খাই গ'লে। এডাল ধৰি ল'ব, পিন হৈ গ'লে বেয়া দেখি। এডাল হৈ গৈছে। ইয়াত এতিয়া জিভা লগাব লাগিব। জিভা মই দেখাই আছোঁ। এডাল এতিয়া ইয়াত ফালি ল'ব লাগিব। অলপ ফালি লৈছোঁ জোখত। ল'ব লাগিব। এনেকৈ এৰাই লৈ পেলাই এনেকৈ চুচি ল'ব লাগিব, যাতে মানে মালটো ছাইডটো গোটেই মানে ধাৰটো মানে যোৱাই ল'ব লাগে আৰু। এডাল জিভাডাল ইয়াৰ জোখত এনেকৈ লগাই ইয়াত চিন এটা দি ল'ব। তেওঁলোকে ইয়াত সমানে চিন এটা দি ল'ব। চিনটো দুইফালে দুটা চাইডে চিনটো দি চিনটো দিয়া হৈ গৈছে। এতিয়া মাংস কটা ঘৰত কাটি ল'ব লাগিব। মাংস কটা নিচিনা গড় আৰু ইয়াত থৈ কাটিব লাগিব। ধৰি এডাল হৈ গ'ল। যোৱাৰ পিছত এই দুটা ছাইড এনেকৈ লৈ সমানে দি দিব। অলপমান কাটি ল'ব লাগিব আৰু জিভাটোৰ লগতে মানে চাব এনেকুৱা অলপমান গেপ দিব। বেছি মানে এনেকৈ ফাগ হ'লে বেয়া আৰু। বেছি ফাগ হ'লে কি হয় মানে মাতটো ইমান ঠিক নলয়। মানে নুচুকৈ ৰাখিব, তেতিয়া মাতটো ভাল ওলাব মানে। তাৰপিছত এনেকৈ আঠা দি দিব। ছাইডত অলপ দি দিব। ছাইডত এনেকৈ বেছি নিদিব দেই, 1-2 টোপালমান পৰিলেই হৈ যাব আৰু। আঠাটো বহুত মানে পাৱাৰ আছে না, সেইটো কাৰণে আঠাটো লগাই দুইটা ছাইডে লগাই দিব। ধুনীয়াকৈ লগাই দিব। এনেকৈ চাউকটো কেনেকৈ লগাব লাগে সমানত বহাই ল'ব। আঠাটো লগাই কমপ্লিট হৈ গৈছে। এতিয়া আঠাটো লগাই এনেকৈ অকণ হেৰি কৰি দিব। হৈ গৈছে, অলপ আৰু কাম আছে। এতিয়া মানে এনেকৈ কটাই দি ছাইডটো কাটি দিব লাগে। নহ'বা এইটো বাঢ়ি থাকিলে অলপ বেয়া হ'ব ন। এইটো সমান কৰি ল'ব। এনেকৈ সমান কৰি এনেকৈ চুচি পেলাই দুইটা ছাইডে চুচি দিলে হৈ গৈছে। এতিয়া দুইটা ছাইডে চুচি দিলোঁ। চুচি দি পেলাই সেইটোকে চিচ মাৰিব লাগে। 180 পেপাৰটো সেইটো মাৰি দিলে মানে ফালি ল'ম অলপ।
চিজটো চব চাইডে মাৰিব লাগিব চিজটো এইটো গৰডাল চাইড কৰি লওঁ ডিষ্টাৰ্ব দি থাকে এতিয়া এনেকৈ থৈ লৈ চব চাইডে চিজ মাৰি দিছোঁ ওপৰ চাইডটো মানে সমান কৰি ল'ব লাগে অলপ মানে ঘাট নিচিনা থাকে ন ধুনীয়াকৈ চব চাইডে মাৰি ল'ব লাগে মাৰি হৈ গৈছে এডাল হৈ গৈছে আমাৰ ভাইটিয়ে বজাব আমাৰ ভাইটি কাজুৱে বজাব কি বজাই দেখুৱাই দিব মই দেখুৱাই আছোঁ বজোৱা ধুনীয়াকৈ বজোৱা হৈ যাব দিয়া ধুনীয়া বহিছে ন এতিয়া এইডাল চাওক কমপ্লিট হৈ গৈছে এইটো চাইডেও চাওক এইটো উল্টাই দিছোঁ দুইটা চাইডে কমপ্লিট হৈ গৈছে এতিয়া আপোনালোকেও ধুনীয়াকৈ ঘৰত বনাব পাৰিব গগনা কমপ্লিট ধুনীয়াকৈ